মোহন তেলটো বাঢ়িছে কিন্তু দেই তোমাৰ একেদিন কাতি মাহ পৰিছে যে কাতি মাহত তেল বাঢ়ে হাঁহ এতিয়া হাঁহ তোমাৰ জহা কোমোৰা দি পানীটো কমাই দি গ্ৰেভি কৰি খাবা খোৱাৰ কথা খালি তাৰ অ মোহন ইস 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 এতিয়া ভাল পাইছা নাই অকমান আচ্ছা না বাইদেউ পাইছো আগতকে অকমান অ চাবা 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 বহুত খোজে আয়ো একো নাই খজুৱাই অলপ তৰাবা হাত মোৰ ভৰি মোৰ তোমালোক দুজনে কেনেকে গম পাইছা আৰু কেইটকা হৈছে হা কেনেকে গম পাইছা কি বুলি ভাবিছা কি বহাচোন বহা চব কথাতে যে মাত মাতি আছা বহাচোন তুমি এনেকে উঠি গৈছা যে কিয় বহি থাকা চব কথাতে মাত মাতিবলৈ আহিছে ই উঠনিও এনেকে উঠিছিল কিয় উঠি দিয়ে ই এনেকে ভৰিটোত চাওঁ একো নাই বিউটিবা মই ইয়াৰ কিবা বস্তুবিলাক অলপ খেলি মেলি পাইছো এবাৰ এক্সৰেখন চাওঁচোন ৰিচা আমাৰ ইয়াৰ ডেমনৰ এক্সৰে ৰিপৰ্ট কেইটা উলিয়াই দিয়াচোন কি খেলি মেলি পাইছা ৰ'বচোন এইখন লওক দিয়াচোন ইয়াৰটো হাড় ভগা যেন লগা নাই হাড় ভগা নাই নেকি তো ফিলিংছ একো নাই নেকি কৈছা কি ফিলিংছৰ কথা কৈ আছে বাকলিত বিষ চিষ কিবা কিবি এইবোৰ মই একো ধৰিবই নোৱাৰিছো কিয় নিবিষাব বিষাইছে চাগে আৰু সেইটোনো কি কথা কওক কওক নহয় হাচনাহানাক কৈ দিবি তাই যাতে আমাৰ থানাৰ মানুহখিনিৰ মাজত বিভেদ নানে কি বিভেদ আনিলে তাই ধুমকেতুৰ নিচিনা কালিহে ওলাইছেহি মোক ফচাই দিছে আৰে মই মোহনক বেয়া ডাক্তৰৰ ওচৰলৈ লৈ যাম নেকি তাৰ নভঙা ভৰিখন প্লাষ্টাৰ কৰাই দিম নেকি নিশ্চয় চাগে তাই দেখিলেই গম পায় হেৰো তাইক কবি তাই নিজৰ সংসাৰৰ ফাটটো যাতে ঠিক কৰে বেয়া পালি তাই তোৰ নিচিনা নহয় কমল আহোচোন এইটো হাড় ভঙা নাই মই 100% কনফাৰ্ম কি কৈছে তুমিনো কেলে উঠি গৈছা শুই থাকাচোন শোৱাচোন এতিয়া কি কৰা যাব প্লাষ্টাৰ খুলিব লাগিব ৰ'ব 1 মিনিট বহক মোক কি হৈ গল চা মোৰ আগৰ ঠেংখন মোক ঘূৰাই দিয় কৈছা তেতিয়া তই একো গম পোৱা নাছিলি নেকি যিডাল চেপা মাৰি থৈছে চা মই গমেই নাপালো প্লাষ্টাৰ বিষ নে চেপা মৰা বিষ আগৰ ঠেংখন ঘূৰাই দিয়ক চা মানে নিজৰ বুলি ক'লো কেকেদা আপুনি কিন্তু এইটো ভুল কাম কৰিছিল কমলৰ ঘৈণীয়েকেহে কৈছে ছাৰক আহিবলৈ দেচোন এই ডক্তৰেও কৈছে হাড় ভগা নাই বুলি হয়তো হাড়ৰ ডাক্তৰে নহয় নহয় দিয়ক আপুনি তাক কোনোবা ভাল ডক্তৰৰ ওচৰলৈ নিব লাগিছিল তুমি ছাপোৰ্টটো ভুল জেগাত কৰিছা নেকি এয়া চাওকচোন ইমান ধুনীয়াকৈ খোজকাঢ়ি আহিছে ক'ত তাৰ হাড় ভাঙিলে ভৰি ভাল হৈ গ'ল হা বিষ চিক আছে নেকি নাই হাতখন কিয় এনেকুৱা হ'ল বহুত দিন এনেকে বান্ধি থলে যে কেইদিনমান হাতখন এনেকেই থাকিব একো নাই একো নাই একো নাই দুদিনমান ফিজিঅ' কৰিলে ঠিক হৈ যাব
আপুনি একদম বহকচোন। ঠিক আছে দিয়ক। ভাল হৈ যাব বুলি কৈছে নহয়, একো নাই ভাল হৈ যাব। ভাল দৰৱ কেইটামান দিছো নহয় তোমাক। শুনিছা নাই? কেকে এইটো বৰ বেয়া কাম কৰিলে হয়নে নহয় বাৰু ৰিচা? হয়তো আজি হাসনা বয়ে চালে বুলিহে ধৰা পৰিল। আৰু যদি কথাটো সত্য হয় আমি কেকে এগেইনষ্টত সমদল উলিয়াই ধৰ্ণা দি দিম। আৰু যদি তাতো নহয় শাস্তিৰ দাবীত আমি অসম বন্ধ ঘোষণা কৰিম। আৰে গাৰ্গদা, আপুনি পুলিচ হয়, আন্দোলনকাৰী নহয় নহয়। মনত আছেনে আপুনি পুলিচ হয় যে? হয় আছে। হ'লেও প্লাষ্টাৰটো খুলিব নালাগিছিল নেকি? কিয়? ডক্টৰেনো এনেই হেৰি কৰিবনে? হেৰিয়েতো কৰিলে সেয়া চেচ কৈ পেলালিও খাটনীয়া। কাক নাম কাঢ়ি মাতিছ? হা, কাক নাম কাঢ়ি মাতিছ? মই কিন্তু কৈয়ে আছিলো। নাই তই কি কৈ আছিলি? কি কৈ আছিলি? চব কথাতে উস্তাদি। নহয়নো কি? আপোনাক কৈছো তোক যে হাতে ভৰিয়ে হালে প্লাষ্টাৰ কৰি থৈ দিলে ইমান দিন, তোৰ বিষ চিষ নাছিল? নাই। তই কিয় ইমান দিন হুইল চেয়াৰত গৈ বহি থাকিলি? মোৰ ডাক্তৰ পিলাস্তা কৰি বহি থাকিবলৈ দিছে, বহি আছো। একে ভুলতো উঠিবলৈ মানা কৰিছিলে চা। মোৰ কণা গোসাঁই, এতিয়া তাৰ গাত দুখ দিবলৈ আহিছে। নিজে ফকতীয়া ডক্টৰৰ ওচৰলৈ লৈ গৈছে আপুনি। মই ফকতীয়া ডাক্তৰ বুলি জানো নেকি? আৰে মই ডাক্তৰজনৰ ওচৰলৈ লৈ গৈছো, সি তেনেকুৱা কৰিব বুলি মই জানো নেকি? কোন ডক্তৰ কি কথা একো চাবলৈ সময় নাপালে। কিয় আপোনাক দেখোন মই এক্সৰে ৰিপৰ্টটো দিছিলো, আপুনিও পিটিকি পিটিকি চাইছিল। ধৰিব পাৰিলে? এতিয়া ছাৰক ফচাবলৈ আহিছে আপুনি। মা মই ফচোৱা নাই অ'। কপালত লিখা আছিল এইডালৰ হেৰি ধোৱাৰ কথা। কপাল ভাল, মই ব্ৰাছ এপাত লৈ লৈছিলো।